दिनै जिथामथि बावखुंग्रि फोरबोनि नैथि सान कक्राझारनि हरिनागुरिनि बावखुंग्रि हाजोनि आफाङाव बोसोरफ्रोमबो फालिबोनाय बायदिनो देग्लायबो फोरबो खुंनाय जादों। दिनै नैथि साननि हाबाफारि बायदियै हाजो गाखोनाय बादायनाय, बर'फोरनि दोरोङारि गेलेनाय बादायनाय, खमलायनाय बादायनाय, गिला गेलेनाय बादायनाय, बैसागु मोसानाय बादायनाय खुंफुंनाय जायो। हाजो गाखोनाय बादायनायाव हौवासा दालायाव कलिम्पंनि पुरन राया सेथि मासि दखल खालामनायजों लोगोसे बिबेक छेत्रीया नैथि मासि आरो महित सुब्बाया थामथि मासि दखल खालामनो हायो। हिन्जावसा दालायाव कलिम्पंनि प्रिया तामां सेथि मासि दखल खालामो, नैथि मासि दखल खालामो सबिना राय आरो थामथि मासि दखल खालामो मीना कुमारी सुब्बाया। এই উৎসৱ অকল উৎসৱে নহয়, এই উৎসৱ হ'ল এক ভাতৃত্ববোধৰ এক সংযোজন, এক ঐক্যতাৰ সংযোজন। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বিদেশত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ এই ছ'চিঅ' ইকনমি হওক, কালচাৰেই হওক, এটা সমাহাৰ। আৰু এই সমাহাৰত আমি চবেই একেলগে এই উৎসৱ পালন কৰি আছোঁ। আৰু যিহেতু বাওখুংগুৰি এটা ঐতিহাসিক পটভূমি আছে, ইয়াত ঐতিহাসিক কিছুমান কথা আছে আৰু যিবিলাক আমি নৱপ্ৰজন্মক জনাৰ প্ৰয়োজন আছে। আৰু ইয়াত অকল বিটিচিবাসী নহয়, ইয়াত গোটেই অসমবাসী বা অসমৰ বাহিৰৰ পৰাও আজি মানুহ ইয়াত আহিব, অহাকালি আহিব। আৰু চাওক, ইয়াত বিভিন্ন ধৰণৰ এক্টিভিটিও কৰা হয়। আৰু এইবাৰ যিহেতু ইলেকশ্যনটো আমাৰ পৰিলে, এইকাৰণে আমি বেছি প্ৰিপাৰেশ্যন কৰিব পৰা নাই। মই আগত যেনেকৈ কৰিছে, মই আমাৰ চেয়াৰমেন ছাৰক সুধিলোঁ, এইবাৰ নাই ইলেকশ্যনৰ কাৰণে অলপ অসুবিধা হৈছে। ইতিমধ্যে আমাৰ সন্মানীয় কালচাৰেল বিভাগৰ EM আমাৰ মঞ্চখন মুকলি কৰিলে আৰু ইয়াত অলপ পিছতে আমাৰ কালচাৰেল প্ৰগ্ৰামবিলাক হ'ব আৰু ইয়াত বিভিন্ন ধৰণৰ খাদ্যৰ সমাহাৰ উপস্থাপন কৰা হৈছে। আৰু মই আশা ৰাখিছোঁ আগন্তুক দিনত এই যি আমাৰ বাওখুংগুৰি মহা উৎসৱ, ই যাতে আমাৰ বিশ্ব দৰবাৰত উপস্থাপন কৰিব পাৰোঁ, তাৰ এটা আমি প্ৰচেছ আমি অব্যাহত ৰাখিম। আৰু BTC গভৰ্ণমেণ্টে ইতিমধ্যে যি ব্যৱস্থাপনা কৰিছে, আগন্তুক দিনত ইয়াতকৈ ভাল ব্যৱস্থাপনা কৰিব। হয়, আপোনালোকৰ জৰিয়তে সমূহ BTCবাসী ৰাইজক মোৰ ফালৰ পৰা বৈশাগু, বহাগ বিহু বিশ্বৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। BTC চৰকাৰৰ এটা আশাসুধীয়া প্ৰচেষ্টা, ইয়াত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠীৰ লগতে পাৰ্টিকুলাৰলি বড়ো যিখিনি ট্ৰেডিশ্যনেল ইয়াত ফুড আইটেম, ড্ৰেছ আদি কৰি আৰু ইয়াৰ আমাৰ যিখিনি কালচাৰেল যিটো কিবা, এই কথাখিনি গোটেই পৃথিৱী জুৰি প্ৰচাৰ কৰাৰ এটা সুযোগ এটা আৰু গভৰ্ণমেণ্ট স্পন্সৰ্ড এটা কাৰ্যসূচী। গতিকে এনেকুৱা কাৰ্যসূচীৰ বিৰাট প্ৰয়োজন আছিল। গতিকে BTC চৰকাৰে ভাল চিন্তা কৰি এই উদ্যোগটো ল'লে আৰু আজি 13 বছৰ আহি গতিকে আমি পৰৱৰ্তী দিনবিলাকত কি সংযোজন কৰিব পাৰি এই ফেষ্টিভেলৰ লগত, সেই কথাবিলাক চিন্তা কৰি আছোঁ। এইবাৰ আমি মিছ বাওখুংগ্ৰি এড কৰিছোঁ আৰু তেনেকৈ অলপ ভালকৈ ইয়াক কিবা কৰাৰ কাৰণে ফ'কাছ এটা দিয়াৰ কাৰণে কালচাৰেল বাদেও বিভিন্ন ট্ৰেডিশ্যন যিখিনি আছে, সেইবিলাক ইয়াত আনি পেলাই গোটেই ভাৰতবৰ্ষ আৰু পৃথিৱীৰো কোনোবা টুৰিষ্ট আহিলে যাতে ইয়াত এই বস্তুখিনি উপভোগ কৰিব পাৰে বা জানিব পাৰে, তেনেকুৱা ব্যৱস্থা এটা লোৱাৰ কথা আমি ভাবিছোঁ। এই কথাবিলাককে